এই ডিজিটেল যেটো প্ৰক্ৰিয়া এটো যেন সামান্যতম হ্ৰাস কৰিছে এনেকুৱা যেন মোৰ অনুভৱ হয় আপোনালোকে ভুল হ'লে ক্ষমা কৰিব কিন্তু মই লগে কৈছো মোৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে কৈছো মোৰ একেবাৰে নাতি ছাত্ৰ-ছাত্ৰীসকল মোতকে যথেষ্ট বয়কনিষ্ঠ বা মই যিসকল আজি 6 বছৰ আগতে এৰি যোৱা ছাত্ৰ-ছাত্ৰীসকলতকৈ বহুত সৰু গতিকে মই মাত্ৰ কৈছো যে মোবাইল হয়তো আমি এৰাব নোৱাৰা বস্তু মোবাইলটো আমি ব্যৱহাৰ কৰিবই লাগিব কিন্তু হলেও আপোনালোকে কিতাপ আমাৰ ইমান সুযোগ্য অধ্যাপক অধ্যাপিকাবিলাক আছে এই মহাবিদ্যালয়ত মই দেখিছো এওঁলোকৰ যথেষ্ট যোগ্যতা আছে যথেষ্ট পাৰদৰ্শিতা আছে কিন্তু মই এটা অনুৰোধ যেন মোবাইল নিশ্চিতভাৱে ব্যৱহাৰ কৰিব যেটো যুগ আমি মোবাইল এৰাই চলিব নোৱাৰো কিন্তু অন্তত পাঠ যেটো কিতাপ পঢ়াৰ যেটো আনন্দ আমাৰ আগতে লাইব্ৰেৰীত মই সুধিছো মই লাইব্ৰেৰীত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কিমান দূৰ যায় কিন্তু এতিয়া যেন পাতলিছে আমাৰ লাইব্ৰেৰী ইয়াতে আছিলে এই ঘৰটোৰ বাৰান্দাতে আছিলে গুপ্তা বুলি যুগল কিশোৰ গুপ্তা বুলি এগৰাকী আমাৰ লাইব্ৰেৰীয়ান আছিল তেতিয়া আমাৰ বিজনো আছিলে কিন্তু তেতিয়া ছাত্ৰ-ছাত্ৰীৰ লাইব্ৰেৰীত গৈ কিতাপ আলমাৰি খুলি কিতাপ পঢ়াৰ যেটো হেঁপাহ সেই হেঁপাহটো আজি আছে না মই নাজানো কিন্তু মই শুনিছো সেই হেঁপাহটো হেনো কমিছে ক্ৰমহ্ৰাসমান যেটো বিধি আমাৰ ইকনমিক্সত আছে গতিকে কিছু পৰিমাণে হয়তো কমিছে গতিকে কিতাপ পঢ়া কিতাপৰ পৰাই কিতাপক বাদ দি কিন্তু কেৱল অনলাইন চাই বা অনলাইন আজি কিন্তু আমি কৈছে অনলাইন ব্যৱস্থা কিতাপ বাদ দি পেলাই কিন্তু অনলাইন ব্যৱস্থাৰে এজন পূৰ্ণাংগ ছাত্ৰ-ছাত্ৰী হ'ব নোৱাৰে গতিকে মই মাত্ৰ আজিৰ এই অনুষ্ঠানত মই কৈছো খেলা-ধূলা খেলিবই লাগিব খেলা-ধূলা খেলিও আমি কিজানি বিশ্বজয় কৰিব পাৰো আজি বহুতেই আজি খেলা-ধূলা খেলিও বিশ্বজয় কৰিছে আমাৰ অসমৰে তেনেকুৱা হিমা দাস আদি কৰি গতিকে খেলা-ধূলাটো এটা অংগাংগী সম্পৰ্ক তেনেকৈ নৃত্য নাটক কবিতা আবৃত্তি সাহিত্য চৰ্চা এই আটাইবিলাক কিন্তু জীৱনৰ অংগাংগী সম্পৰ্ক আমি নাজানো আজি হয়তো বহুতেই আমাৰ হয়তো কলেজ সপ্তাহটো আহিল বুলি কিছুমান খেলাত অংশগ্ৰহণ কৰে কিন্তু সাধনা হিচাপে নলয় খেলা-ধূলা সাহিত্য শিল্প এই আটাইবিলাকৰ সাধনা হিচাপে নলয় কিন্তু মই অনুৰোধ জনাইছো যে আজি হয়তো আমাৰ কৰ্মসংস্থাপনৰ অভাৱ হৈছে বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থাপনৰ অভাৱ হৈছে কিন্তু খেলা-ধূলা খেলিও নাইবা সাহিত্য চৰ্চা কৰিও হয়তো বা শিল্প চৰ্চা কৰিও হয়তো জীৱিকা উলিয়াব পাৰে অন্যান্য জীৱিকাৰ লগে লগে আমাৰ খেলা-ধূলা হোক নাইবা এইবিলাক এক্সট্ৰা অৰ্ডিনাৰী যিবিলাক এক্টিভিটিজ সেইবিলাক কৰিও কিন্তু মানুহে ভাতমুঠি উলিয়াব পাৰে আৰু ভালকৈ হয়তো সন্মান সহকাৰে জীয়াই থাকিব পাৰে গতিকে মই খেলা-ধূলাক এইটো জীৱনৰ এটা অংগ হিচাপে গ্ৰহণ কৰক আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এটা অকেশ্যনেলি বা এটা যেন আজি স্কুল সপ্তাহ হৈছে গতিকে আমি খেলিছোঁ আগতে কিন্তু আমাৰ মই দেখিছোঁ আগৰ যিবিলাক কম্পিটিশ্যন আছিলে আমাৰ প্ৰতিযোগিতা আছিলে বিভিন্ন প্ৰতিযোগিতা আমাৰ ইয়াতে 3 দিনত দুদিনকৈ 2-3 দিন নাটকেই হৈছিলে একাংকিতা নাটক প্ৰতিযোগিতা হৈছিলে এইবাৰ কেইখন নাটক প্ৰতিযোগিতা হৈছে মই গম পোৱা নাই কিন্তু প্ৰতিযোগিতা কিমান নাট্য প্ৰতিযোগী অংশগ্ৰহণ কৰিছে মই গম পোৱা নাই কিন্তু মোৰ ছাত্ৰী মোৰ সন্মুখতে আছে নমিতাই এগৰাকী ভাল অভিনেত্ৰী আছিলে তেওঁ মই ভাবিছিলোঁ তেওঁ এগৰাকী ভাল অভিনেত্ৰীয়ে হ'ব কি জানিবা কিন্তু কালক্ৰমত তেওঁ শিক্ষয়িত্ৰী হ'ল মই নাম ধৰি কৈছোঁ বাৰু তেওঁক লগ পাই সন্মুখত থকাৰ কাৰণে কৈছোঁ যে তেনেকৈ আবৃত্তি তেওঁ আমি বিশ্ববিদ্যালয়লৈ লৈ গৈছিলোঁ আবৃত্তি কৰিবলৈ হয়তো প্ৰাইজো পাইছিলে তেওঁ গতিকে তেতিয়া আমাৰ কলেজে এবাৰ দুবাৰকৈ ভলীবল চেম্পিয়ন হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত ভলীবল চেম্পিয়ন হৈছিলে মই নিজেই আজি এজন মানুহৰ নাম কৈছোঁ পদ্মলোচন ঠাকুৰীয়া আমাৰ কলেজত কেৰাণী হিচাপেও নিযুক্ত হৈছিলে তেওঁ আমাৰ ইয়াত BA পাছ কৰাৰ পিছত তেওঁ ইয়াত চাকৰিও কৰিছিলে আৰু তেওঁ আমাৰ GSও আছিলে তেওঁৰ নেতৃত্বত এবাৰ আমি গোসাইগাঁৱত ফুটবল খেলিবলৈ গৈছিলোঁ আন্তঃ বিশ্ববিদ্যালয় ফুটবল আৰু কি আন্তঃ কলেজ ফুটবল আৰু আমি কি হ'ল ফাইনেলত কিবাকৈ হাৰিলোঁ কোকৰাঝাৰ মহাবিদ্যালয়ৰ লগত আমি অলপত থাকি হাৰিলোঁ গতিকে সেই ঐতিহ্য সেইবিলাক খেলা-ধূলাৰ ক্ষেত্ৰতে নৃত্যৰ ক্ষেত্ৰতে সংগীতৰ ক্ষেত্ৰতে সেই ঐতিহ্যবিলাক আছিলে আমাৰ এই মহাবিদ্যালয়ত আজি হয়তো সেই ঐতিহ্যবিলাক আছে নে নাই মই নাজানো নিশ্চিতভাৱে সেই ঐতিহ্য যদি নাইও কিন্তু সেই ঐতিহ্য পুনৰ ঘূৰাই আনিব লাগিব শেষত বেছি দীঘলীয়া বক্তৃতা নিদিওঁ ভালকৈ পঢ়া শুনা কৰিব আমাৰ ছাত্ৰ-ছাত্ৰীসকলে আমাৰ ইমান সুযোগ্য ইমান সুবিধা আজিকালি আমাৰ তেতিয়া দিনততো ইমান সুবিধাও নাছিলে আমাৰ শ্ৰেণীকোঠাৰ অভাৱ আছিলে তেতিয়া শিক্ষকৰ অভাৱ আছিলে গতিকে বিভিন্ন অসুবিধাৰ মাজতো বিভিন্ন প্ৰতিকূলতাৰ মাজতো কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে অন্তত নাম জ্বলা আমাৰ ইয়াৰ পৰাই ফাৰ্ষ্ট হৈছিলে অসমীয়া বিভাগত ফাৰ্ষ্ট হৈছিলে ফাৰ্ষ্ট ক্লাছ থাৰ্ড হৈছিলে
কিমান অন্য বিষয়ত আমাৰ ইকনমিক্সত ফাৰ্ষ্ট হৈছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত আৰু তেতিয়া আমাৰ কিমান প্ৰতিকূলতাৰ মাজত সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই ধৰণৰ অতিপাত সুন্দৰ ৰিজাল্ট কৰিছিলে পঢ়া শুনাৰ ক্ষেত্ৰত গতিকে কঠোৰ প্ৰতিযোগিতা কৰিছিলে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছিলে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই আমাৰ পুৰণা ঐতিহ্য বেলেগ কথা জানিব নালাগে আমাৰ শিক্ষাগুৰুসকলৰ পৰাই BHB কলেজৰ যিটো অতীতৰ যিটো গৰিমা সেই গৰিমা এবাৰ উপলব্ধি কৰক সেই গৰিমা পূৰণ কৰক আৰু কৰি নিজে আগবাঢ়ি যাওক শেষত মাত্ৰ দুটামান কথা কৈছোঁ মাত্ৰ যে আপোনালোকে অন্ততঃ যুক্তিবাদী হওক যিকোনো কথাই যে মোৰ চিলনীয়া কাণখন ৰৈ গ'ল এই বুলি ক'লেই যেন বিশ্বাস নকৰে অন্ততঃ যুক্তিবাদী হওক বিজ্ঞান মনস্ক হওক আৰু প্ৰকৃতিক ভাল পাবলৈ শিকক মই অলপ আগতে কৈছোঁ আমি এবাৰ 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস আমি গোটেই সৰুপেটাত আমি প্ৰচেছন কৰিছোঁ আমাৰ নমিতাই এই ক্ষেত্ৰত নেতৃত্ব দিছিলে গতিকে আমি সকলোৱে লগ হৈ পেলাই আমি মহাবিদ্যালয়ৰ তৰফৰ পৰাই আমি গছপুলি ৰুইছিলোঁ আৰু সেউজীয়া পৃথিৱীখন সেউজীয়া কৰাৰ কাৰণে আমি সপোন দেখিছিলোঁ আমি শিক্ষকবিলাকেও আনকি নাটক কৰিছিলোঁ ইয়াতে খুহুতীয়া নাটকৰ পৰাই অতি চিৰিয়াছ নাটকলৈকে আমি ৰূপালী জয়ন্তীত আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ শিক্ষাগুৰুসকলে লগ হৈ এখন ভাল নাটক কৰিছিলে ইয়াতে গতিকে সেই সময়ত শিক্ষক ছাত্ৰ সম্পৰ্কটো অধিক মধুৰ আছিলে ছাত্ৰ শিক্ষকক সমী কৰিছিলে নিশ্চিতভাৱে সমী কৰিছিলে কিন্তু অন্যান্য ক্ষেত্ৰত আমি কিন্তু বন্ধুৰ দৰেও আছিলোঁ শ্ৰেণীকোঠাত সমী কৰিছিলে শ্ৰেণীকোঠাত শিক্ষাগুৰুক সন্মান কৰিছিলে সমী কৰিছিলে কিন্তু অন্যান্য ক্ষেত্ৰত কিন্তু আমি শিক্ষক ছাত্ৰৰ লগত বন্ধুৰ দৰে আছিলোঁ আজিও মই লগ পাওঁ মোৰ ছাত্ৰসকলক হয়তো অসমৰ বিভিন্ন ঠাইলৈ গৈছে তেওঁলোকে কৰ্মক্ষেত্ৰত বহুতেই কলেজৰ শিক্ষক হৈছে বহুতেই বিশ্ববিদ্যালয়ৰ শিক্ষকো হৈছে আমাৰ এই মহাবিদ্যালয়ৰ পৰা গৈ বিভা বৰালী অসমীয়া বিভাগৰ তেওঁ মুৰব্বী অধ্যাপক হৈছিলে তেওঁ বহুতক তেওঁ কি দিছিলে ডক্টৰেট ডিগ্ৰী দিছে আনকি এই দুৰ্ভগীয়া মই তোমালোকৰ সন্মুখত কথা কৈ থকা মানুহজনকো ডক্টৰেট ডিগ্ৰী দিছিলে আমাৰে ছাত্ৰী বিভা বৰালীয়ে বুজি পাইছানে গতিকে এইটো এটা নিশ্চিতভাৱে আমাৰ কাৰণে এটা অতি সৌভাগ্যৰ কথা মানে সকলো ক্ষেত্ৰতেই গুৰুৱে পৰাস্ত হ'লে গুৰুৱে বেয়া নাপায় দ্ৰোণাচাৰ্য পৰাস্ত হৈছিলে কিন্তু অৰ্জুনৰ হাতত গতিকে তোমালোকে তোমালোকৰ শিক্ষাগুৰুসকলক জ্ঞানৰ দ্বাৰাই জ্ঞান আহৰণৰ ক্ষেত্ৰত যদি পৰাস্ত কৰিব পৰা তেনেহ'লে শিক্ষাগুৰু কেতিয়াও বেয়া নাপায় অন্য ক্ষেত্ৰত পৰাস্ত হ'লে বেয়া পাব কিন্তু তোমালোকে যদি গুৰুতকৈ শিষ্য হিয়ান বুলি কথা আছে চৰিত পুথিত গতিকে কৈ থাকিলেই বহুত কথাই ক'ব লাগে সময়ো যথেষ্ট কম বা আজি হয়তো ইমান দীঘলীয়াকৈ কথা কোৱাৰ পৰিৱেশো নাই কিন্তু তোমালোকক পুনৰ আহ্বান জনাইছোঁ BHB কলেজৰ যিকোনো খ্যাতি যিকোনো যশস্যাই আমাক জীয়াই থকাৰ সমল যোগায় দীৰ্ঘায়ু কৰে বুজি পাইছানে তোমালোকৰ কীৰ্তি শুনিলে তোমালোকৰ যশস্যা শুনিলে তোমালোকৰ ভাল কথা শুনিলে মই এজন বুঢ়া শিক্ষক বুজি পাইছানে এতিয়া আৰু মূৰৰ চুলি ছিঙি দিয়াৰ আশীৰ্বাদ কৰাৰ সময়ো নাই কাৰণ মোৰ মূৰৰ চুলিয়ে নোহোৱা হৈ গৈছে গতিকে তোমালোকক মই আশীৰ্বাদ নকৰোঁ কিন্তু তোমালোকক উৎসাহ অনুপ্ৰেৰণা যোগাইছোঁ জীয়াই থকালৈকে এই বিশ্ববিদ্যালয়ৰ আত্মাৰ সৈতে মই জড়িত হৈ থাকিম তোমালোকৰ নতুন চামৰ ছাত্ৰ আহিব শিক্ষকো আহিব আমাৰো কেইজনমান আমাৰ শিক্ষাগুৰুৱে হয়তো লাহে লাহে আমাৰ পদাংক অনুসৰণ কৰিব ধৰিছেই কিন্তু আৰু নতুন আহিব এই যিটো অহা যোৱাৰ খেল পৃথিৱীখনেই হ'ল অহা যোৱাৰ খেল আমাৰ পিতৃ মাতৃ এসময়ত আছিল এতিয়া আমি আছোঁ এটা সময়ত আমাৰ ল'ৰা ছোৱালী থাকিব গতিকে এই যিটো অহা যোৱাৰ খেল কিন্তু সময়ৰ যিটো পদচিহ্ন সময়ৰ বালিত পদচিহ্ন ৰাখি থাকিব যাব পাৰিলেই নিজৰ কৃতিত্বৰ দ্বাৰাই সেইটোহে আটাইতকৈ ডাঙৰ কথা তোমালোকেও তোমালোকৰ কৃতিত্বৰ দ্বাৰাই BHB কলেজত তোমালোকৰ কীৰ্তিচিহ্ন ৰাখি যোৱা যে কাৰণ যজ্ঞভোগ্য বসুন্ধৰা বুজি পাইছানে যজ্ঞভোগ্য বসুন্ধৰা এই কথাষাৰ নিশ্চিতভাৱে এটা আপ্তবাক্য তোমালোকে পৃথিৱীত এজন যোগ্য লোক বুলি BHB কলেজৰ ছাত্ৰ ছাত্ৰী হিচাপে এগৰাকী যোগ্য লোক হিচাপে তোমালোকে প্ৰতিষ্ঠা কৰা পুনৰবাৰ আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আটাইলৈ শুভেচ্ছা জ্ঞাপন কৰি মোৰ এই সংক্ষিপ্ত বক্তৃতা ইমানতে সামৰণি মাৰিছোঁ নিজৰ বুলি কৈছোঁ কথাখিনি কিন্তু গোটেই কথাখিনি মই মোৰ নিজৰ ছাত্ৰ ছাত্ৰী বুলিহে কৈছোঁ তোমালোকে বেয়া নাপাবা হয়নে আৰু আগলৈকে নিশ্চিতভাৱে তোমালোকে কেতিয়াবা নিমন্ত্ৰণ কৰিলে কেতিয়াবা তোমালোকে মোক লগ পাব খুজিলে যিকোনো মুহূৰ্তত লগ পাবা ধন্যবাদ